চক্ৰ চক্ৰ সংস্কৃত শব্দ যাৰ অৰ্থ চকা। চক্ৰ হৈছে শক্তিকেন্দ্ৰ যিবোৰ সূক্ষ্ম শৰীৰত অৱস্থিত। সূক্ষ্ম শৰীৰটো প্ৰধান 7টা চক্ৰৰে গঠিত। সূক্ষ্ম দেহবোৰ হৈছে মানুহৰ ভৌতিক শৰীৰক সম্পূৰ্ণৰূপে আৱৰি ৰখা আলোক শক্তিকেন্দ্ৰ। কিন্তু বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত ইহঁতৰ আকাৰ সৰু বা ডাঙৰ হ'ব পাৰে। এই চক্ৰবোৰ মেৰুদণ্ডৰ কাষেৰে যোৱা সুষুম্না নাড়ীৰ লগত সংযুক্ত হৈ থাকে। ভৌতিক শৰীৰ চক্ৰ অবিহনে জীয়াই থাকিব নোৱাৰে। এই চক্ৰবোৰে বায়ুমণ্ডলৰ পৰা জীৱন শক্তি লাভ কৰে, যিটো ইহঁতে অন্তঃস্ৰাৱী গ্ৰন্থিৰ জৰিয়তে শৰীৰৰ শক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰে। যেনেকৈ শৰীৰৰ বিভিন্ন অংশ বিভিন্ন কাৰ্যৰ লগত জড়িত, ঠিক তেনেদৰে এই চক্ৰবোৰো বিভিন্ন কাৰ্যৰ বাবে দায়বদ্ধ। শৰীৰৰ তলৰ চক্ৰবোৰ আবেগ আৰু প্ৰয়োজনৰ লগত জড়িত। শক্তিৰ কম্পনৰ গতি তেওঁলোকৰ মাজত লাহে লাহে হৈ থাকে। আনহাতে শৰীৰৰ ওপৰৰ চক্ৰবোৰ ব্যক্তিজনৰ উচ্চ মানসিক আৰু আধ্যাত্মিক চিন্তাৰ সৈতে সংযুক্ত হৈ থাকে। শৰীৰৰ 7টা চক্ৰৰ ভিতৰত 3টা চক্ৰ ওপৰলৈ অৱস্থিত। সেইকেইটা হ'ল সহস্ৰাৰ চক্ৰ, আজ্ঞা চক্ৰ আৰু বিশুদ্ধ চক্ৰ। 3টা চক্ৰ তললৈ অৱস্থিত। সেইকেইটা হ'ল মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ আৰু মণিপুৰ চক্ৰ। অনাহত চক্ৰটো ওপৰৰ 3টা আৰু তলৰ 3টা চক্ৰৰ মাজত অৱস্থিত। এই চক্ৰবোৰ শক্তি প্ৰবাহত যিকোনো বাধা বা অতিৰিক্ত শক্তিৰ ভাৰসাম্যহীনতাই লগে লগে মানসিক, শাৰীৰিক, আৱেগিক আৰু আধ্যাত্মিক অৱস্থাত প্ৰভাৱ পেলায়। মানসিক অশান্তি বা নেতিবাচক চিন্তাৰ বাবে এনে ভাৰসাম্যতাৰ সৃষ্টি হয়। প্ৰতিটো চক্ৰৰ নিজস্ব স্তম্ভ থাকে, যিটো বাহ্যিক পৰিৱেশৰ দ্বাৰা স্পন্দনশীল হয়। এই স্তম্ভবোৰৰ মাজেৰে বাহ্যিক তৰংগবোৰ চক্ৰলৈ যায়। বেছিভাগেই এই চক্ৰবোৰ স্বাভাৱিক শান্ত অৱস্থাত থাকে। অন্তঃস্ৰাৱী গ্ৰন্থিয়ে শৰীৰৰ হৰমনৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে, যাৰ ফলত ব্যক্তিৰ মনোবিজ্ঞান আৰু আৱেগিক চিন্তাধাৰাত প্ৰচণ্ড প্ৰভাৱ পৰে। যদি চক্ৰটো ভাৰসাম্যহীন হৈ পৰে, তেন্তে ই লগে লগে অন্তৰ্নিহিত সম্পৰ্কবোৰত প্ৰভাৱ পেলায় আৰু সেইবোৰো ভাৰসাম্যহীন হৈ পৰে। যদি নেতিবাচক চিন্তাৰ বাবে শৰীৰ আভ্যন্তৰীণ বান্ধোনত ভাৰসাম্যহীনতা হয়, তেন্তে ই লগে লগে চক্ৰবোৰত প্ৰভাৱ পেলায়, যাৰ ফলত দুয়োটাৰ মাজত শক্তিৰ আদান প্ৰদান হয়। যদি কোনো ধৰণে আভ্যন্তৰীণ বন্ধনবোৰ ভাৰসাম্যহীন হৈ পৰে, তেন্তে ইয়াৰ প্ৰভাৱ কাষৰীয়া অংগবোৰৰ ওপৰতো পৰে। ধন্যবাদ।